নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু অহাকালিৰ পৰা SSC GDৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব, যিসকলে এডমিট কাৰ্ড ওলোৱা নাই ওলাই ল'ব আৰু নিজৰ প্ৰয়োজনীয় ডকুমেণ্টবোৰ জেৰক্স কৰি ল'ব আৰু অৰিজিনেল ডকুমেণ্টবোৰ লগত লৈ ল'ব। আপোনালোকে 5 কিলোমিটাৰ ৰানিং 24 মিনিটত কেনেকৈ কভাৰ কৰিব? যিহেতু 5 কিলোমিটাৰ ৰানিং 24 মিনিট দিছে, 24 মিনিটত কমপ্লিট কৰিব লাগে। তাত এক্সেলেণ্ট বুলি একো নাই, 24 মিনিটত কভাৰ কৰিলে 5 মাৰ্ক মানে ফিজিকেল পাছ হ'ব। আপোনালোকে 5 কিলোমিটাৰ ৰানিং কেনেকৈ ধৰিলে আপোনালোকে কভাৰ কৰিব পাৰিব, তাকে দুটামান কথা ক'ব বিচাৰিছোঁ। ভিডিঅ'টো চাই থাকিব, সকলোকে চাব। মোৰ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও উৎসাহ পাব বুলি আশাবাদী, সেই গতিকে চাব ভিডিঅ'টো। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফিজিকেল টেষ্টত 5 কিলোমিটাৰ ৰানিং হ'ব। টাইম দিব 24 মিনিট থাকিব। 24 মিনিটত 5 কিলোমিটাৰ কভাৰ কৰিব লাগিব, তেতিয়াহে আপোনালোকে পাছ হ'ব। যিহেতু আপোনালোকে ষ্টাৰ্টিং পইণ্ট দিব, পইণ্টৰ পৰা আপোনালোকে 50% মানে আধা 2.5 টাৰ্ণিং পইণ্ট হ'ব। মানে 1/2 কিলোমিটাৰৰ পৰা আপোনালোকৰ ঘূৰি আহিব লাগিব, আহি আপোনালোকৰ য'ত ষ্টাৰ্টিং হৈছিল তাত আপোনালোকৰ শেষ হ'ব। ৰানিং কেনেকৈ কৰিব তাৰ বিষয়ে মই ক'ম এতিয়া। আপোনালোকে যেতিয়া ষ্টাৰ্টিং পইণ্টৰ পৰা আপোনালোকৰ এৰি দিলে, আপোনালোকে ৰানিং কৰি আছে, ধৰক 1 কিলোমিটাৰ আপোনালোকে একো গম নাপায়। 1 কিলোমিটাৰ যোৱাৰ পিছত আপোনালোকৰ লাহেকৈ 2 কিলোমিটাৰ ভিতৰত আপোনালোকৰ অনুভৱ হ'ব যে ভাগৰ লাগিছে অনুভৱ এটা হ'ব। ধৰক সেই ক্ষেত্ৰত আপোনালোকে 2 কিলোমিটাৰ পাৰ হৈ গ'ল। তেনেকুৱা নেক্সট আপোনাৰ 3 কিলোমিটাৰ অকণ চিন্তা এটা হ'ব, মই ফেইল কৰিম নেকি, দৌৰিব নোৱাৰিম নেকি, মোৰ ভাগৰ লাগিছে, পেট বিষাইছে, এনেকুৱা ধৰণৰ বহুত অনুভৱ হ'ব। এই অনুভৱ কিন্তু আপোনালোকে পাত্তা নিদিব। যদি তেনেকুৱা অনুভৱ হয়, মই নোৱাৰিম তেনেকুৱা অনুভৱ, কিন্তু সেই অলপো আপোনালোকে মাইণ্ড নকৰিব। ভাবি ল'ব যে মই পাছ কৰিবই লাগিব, যিহেতু এক্সাম ইমান কষ্ট কৰা, ধৰক পঢ়া শুনা কৰি ধৰক এক্সামটো পাছ কৰিছে, ফিজিকেলটো মই ফেইল কৰিলে কেনেকুৱা হ'ব, মই ফিজিকেল পাছ কৰিবই লাগিব। যিহেতু জীৱনৰ কথা আছে, মোৰ ঘৰৰ কথা আছে, মান সন্মানৰ কথা আছে। যিহেতু মই সদায় ৰানিং কৰোঁ, মই যদি ইণ্টাৰভিউ দিব জানো মই ফেইল কৰি আহোঁ, ঘৰত কেনেকৈ আহিম? ভাল লাগিব জানো? কিতাপ ভাল নালাগিব। যেনেকৈ পাছ কৰি আহিলে ঘৰত যেনেকৈ হাঁহি মুখে ভাল লাগে, গাঁৱত আহি সোমাই ভাল লাগে। বেয়া হৈ গ'লে, ইণ্টাৰভিউ বেয়া হ'লে ভাল কিতাপ নালাগে, ঘৰত আহিবলৈ মন নাযাব। সেইকাৰণে সেই মনত ভাৱবোৰ লৈ আহিব যে মোৰ ইজ্জত কা সৱাল, আৰু ইমান কষ্টৰ ফলত মই যদি পাছ কৰিব নোৱাৰোঁ কি হ'ব? মই সদায় ৰানিং কৰোঁ, সদায় 3টা বজাত উঠি ৰানিং কৰোঁ। সকলোৱে গম পায় যে মই চাকৰিৰ কাৰণে দৌৰি আছোঁ। চবেই কৈছে তই চাকৰি পাবি। যদি মই ফেইল কৰি আহোঁ, তেতিয়া মই সেই মানুহবিলাকৰ আগত মই কেনেকৈ মুখখন দেখুৱাম বাৰু? গতিকে সেইকাৰণে সেইবোৰ মনত মাইণ্ডত লৈ আহিব লাগে। এতিয়া জোচ আহে, প্ৰমাণ কৰক। সেই মনত যে ভাৱবোৰ আহিব, তেতিয়া ভাগৰ অনুভৱ কেতিয়াও নহয়। তেতিয়া ৰানিং 5 কিলোমিটাৰ কমপ্লিট হ'বই হ'ব। যেতিয়া ৰানিং কৰাৰ সময়ত পেট বিষায়, পেট বিষ কেনেকৈ ভাল কৰিব পাৰি তাৰ বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ। যেতিয়া ৰানিং কৰি থকা পেট বিষাব, পেট বিষ ভাল কৰিব পাৰি, কিন্তু ভাল হৈ যাব। যেতিয়া ৰানিং কৰি থাকিব, যেতিয়া পেট বিষাব, তেতিয়া কি কৰিব? পেটটো সম্পূৰ্ণ টাইট কৰি উশাহটো ওপৰত উজাই লৈ পূৰা মুখৰি পূৰা এৰি দিব, এৰি দিব। কিন্তু ৰানিংটো এৰি দিব আকৌ। যদি ৰানিংটো স্পীডত দৌৰি আছে, তেতিয়া অকণ শ্ল' কৰি দিয়ক। আৰু পেট বিষ হ'লে শ্ল' হ'বই, কেলৈ সি স্পীড দৌৰিব নোৱাৰা হয়। গতিকে লাহে লাহে ৰানিংটো কৰি থাকক, আৰু পেটটো টাইট কৰি উশাহটো উজাই লৈ অকণমান উশাহটো বন্ধ কৰি অকণমান এই পাছত পূৰা এৰি দিয়ক, সম্পূৰ্ণ এৰি দিয়ক, মুখেৰে এৰি দিয়ক। যেতিয়া আপোনালোকৰ পেট ভাল হ'ব। পেট ভাল হ'লে পেটটো বিষ কমিলে নিশ্চয় দৌৰিব পাৰিব।
তেতিয়া আপোনালোকৰ ধৰক জুচ এটা আহিলে পেট বিষ যেতিয়া ভাল হৈ গ'ল তাত জুচ আহি যায় মানে তেতিয়া ধৰক ৰানিং কৰি থাকিলে আৰু শেষত আৰু এটা কথা ক'ব বিচাৰিছোঁ যেতিয়া ধৰক বেছি দূৰ নাই ধৰি লওক 1 কিলোমিটাৰ আছে 1 কিলোমিটাৰ আছে 1 কিলোমিটাৰ থকা সময়ত কিন্তু ভাগৰটো বেছি লাগি যায় যিহেতু 4 কিলোমিটাৰ ৰানিং কৰাৰ পিছততো ভাগৰ লাগিবই তেতিয়া কিন্তু 1 কিলোমিটাৰ থকা সময়ত কিন্তু বেছি ভাগৰ লাগে তেতিয়া ধৰক এনে কিছুমানৰ হয় ৰৈ দিওঁ লাগে মই নোৱাৰোঁ আৰু হাৰ মানি দিয়ে মানে কিছুমান ৰৈ যায় তেনেকৈ অলপৰ কাৰণে ফেইল পৰে কিছুমানে কিন্তু কেতিয়া ৰৈ নিদিব ৰানিং গৈ থাকিব স্পীডত নোৱাৰিলে অকণ লাহে লাহে গৈ থাকক আকৌ জোচ যেতিয়া আহিব তেতিয়া আকৌ ৰানিং বঢ়াই দিয়ক যেতিয়া ধৰি লওক 1 কিলোমিটাৰ আছে ধৰক নিজে গম পাইছে ধৰক প্ৰথমবাৰ যিটো দৌৰি যোৱাৰ পিছত আকৌ টানি পঠাব ঘূৰি অহাৰ পিছততো জেগাটো অকণ চিনাকি হয় ধৰক 1 কিলোমিটাৰমান আছে বেছি নাই তেতিয়া মই পামেই আৰু পাছ কৰিবই লাগিব যেতিয়া ভাগৰ লাগিলেও এই মনত এইবোৰ ভাৱ লৈ আহক আৰু বেছি দূৰ নাই পাম আৰু বেছি দূৰ নাই অলপহে আছে মই এইখিনিকে ৰৈ নিদিওঁ কেতিয়া মই গৈ থাকিম যি হয় হৈ যাওক মৰিলেও মৰিম এনেকুৱা জোচ লৈ আহক তেতিয়া ভাগৰ নালাগে জোচে বহুত ষ্টিমাৰত বঢ়ায় তাগত আহে মনটো মেইন মাইণ্ডটো যদি দুৰ্বল হৈ যায় মই নোৱাৰোঁ মই নোৱাৰিম মই নোৱাৰোঁ আৰু মই ৰৈ দিওঁ এনেকুৱা মনত আহিলে কিন্তু পাত্তা নিদিব মনৰ জোচ লৈ আহক তাকত লৈ আহক যেতিয়া প্ৰথম ৰানিং কৰা যেতিয়া ভাৱ এটা আহিছিলে মই নোৱাৰিম সেই ক্ষেত্ৰত যিটো জোচ লৈ আহিছিলে যে মই পাছ কৰিব লাগিব ইজ্জত কা সৱাল ঘৰৰ কথা আছে এইবোৰ মনত আকৌ লৈ আহক লৈ আহি আপোনালোকৰ ৰানিং কৰক যেতিয়া আপোনালোকৰ চিনাকি হৈ গ'ল তেতিয়া আৰু ৰৈ নিদিব আৰু স্পীড দিব এই লাষ্টত কিন্তু সদায় স্পীড দিব লাগে লাষ্টত শ্ল' নহয় তেতিয়া মানে ধৰক পাম আৰু যে টাৰ্গেটটো দেখি পায় যে তাতে কমপ্লিট হ'ব 5 কিলোমিটাৰ এতিয়া টাৰ্ণিংটো যিটো পইণ্টটো দেখি পোৱা যায় তেতিয়া কিন্তু শ্ল' কেতিয়াও নকৰিব স্পীড দিব পূৰা 100 মিটাৰ যেনেকৈ দৌৰে তেনেকৈ স্পীড দিব তেতিয়া 30 ছেকেণ্ড হ'লেও বাঢ়িব কিন্তু সেই 30 ছেকেণ্ডেই আপোনাৰ পাছ কৰাত সহায় কৰিব যিহেতু মানুহে 1 ছেকেণ্ডৰ কাৰণে ফেইল হৈ যায় 1 ছেকেণ্ড ফেইল হওঁতে মনত ভাৱ হয় 1 ছেকেণ্ড কিয় নোৱাৰিলোঁ বুলি যদি মই টাৰ্গেট দেখিও যদি মই শ্ল'কৈ দৌৰি আছোঁ তেতিয়া মই হয়তো 1 ছেকেণ্ডৰ কাৰণে ফেইল হৈ যাব পাৰিম ফেইল হৈ যাম মানে গতিকে এই 1 ছেকেণ্ডৰ কাৰণে ফেইল হোৱাতকৈ মই ৰানিং পূৰা স্পীড কৰি দিওঁ টাৰ্গেট দেখিছোঁ যিহেতু যি হ'ব দেখি যাম পৰি যাম মানে কি টাৰ্গেট পাৰ হোৱাৰ পিছত মই পৰি গ'লোঁ বমি হৈ যাওঁ বমি হ'লে মানুহ নমৰে বমিয়ে হ'ব দুৰ্বল হ'ব কেতিয়া ৰৈ নিদিব যেতিয়া টাৰ্গেট দেখিব তেতিয়া কেতিয়া ৰৈ নিদিব পূৰা স্পীড ধৰক 100 মিটাৰ যেনেকৈ দৌৰে তেনেকৈ দৌৰক পাছ কৰিব যদি এই ভিডিঅ'টো চালে সকলোৱে ভাল পাইছে যদি ছাবস্ক্ৰাইব এটা কৰি দিব লাইক কমেণ্ট কৰিব আগলৈ ভিডিঅ'বোৰ পাই থাকিব সকলো ভিডিঅ'বোৰ চাব এনেকৈ আপোনালোকৰ ক্ষেত্ৰত মই ভিডিঅ' বনাম সকলোকে উৎসাহ দিম আৰু নজনা কথাবোৰো জনাম মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা এইবোৰ যিবোৰ কথা কৈ আছোঁ মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ কাৰোবাক দেখি কৰা নাই নিজৰ ক্ষেত্ৰত হৈছিলে নিজে সেই ক্ষেত্ৰত পাছ কৰিছোঁ গতিকে মই এক্সপিৰিয়েঞ্চৰ কথা কৈ আছোঁ গতিকে আপোনালোকে চাব শ্বেয়াৰ কৰি দিব সকলোৱে পাওক চবেই কষ্ট কৰে চবেই চাকৰি পাওক ক'ৰবাত সোমাওক ইণ্ডিয়ান আৰ্মি হওক SSC হওক ধৰক আছাম পুলিচত হওক সকলোকে স্বাগতম থাকিল ধন্যবাদ নেক্সট ভিডিঅ'লৈ আৰু লগ পাই আছোঁ জয় হিন্দ